তো ছাগল ভাই কিবা এটা চাইৰে কৈ দিয়া এছামে চাইৰে বেয়া নাছিলো মই কেৱল প্ৰমাণে দিব পৰা জিঠিমা তো আমার সেনিরা নাই যে পানি ডাকবা লাগছে পানী ডাঙৰ লাগিছে চিনিৰা মাজে ছাগল বুলি ক তো ফাইনেলতে নয়নদাহঁতে আহি পাল ইয়াত আমাৰ শংকৰ খোলা বনভোজস্থলীত ফাইনেলি ছাগল ভাই আছে ছাগল ভাই গুড এন্ট্ৰি আচ্ছা ছাগল ভাইৰ এটা হামিং আছে ছাগল ভাই হামিংটো কৈ দিয়াচোন আপোনালোকৰ ভাই ছাগল ভাই তো বহুত দিনৰ পিছত ছাগল ভাই লগ পালো ছাগল ভাই আহি আমাৰ জাগাত উপস্থিত তো দেৱজিৎ দা হেপী নিউ ইয়াৰ একদম হেপী নিউ ইয়াৰ নতুন বছৰ ভাল লাগিল বহুত দিনৰ পিছত লগ পালো আজিকালি তো ডিউটিত ব্যস্ত থাকে বাৰু বাকি আজি কিবা চলি আছে নেকি কিফালে নিজৰে জাগাত আহিছে গুটকা চুটকা নাখায় আজিকালি ছাগল ভাই একদম নৰ্মেল তো ছাগল ভাই কিবা এটা চাইৰে কৈ দিয়া এছামে চাইৰে বেয়া নাছিলো মই কেৱল প্ৰমাণে দিব পৰা তো ফাইনেলি নয়নদাহঁতে আহি পাল আমাৰ স্পীডত নেমৰা চং চিনি খাইছে না নাই আজি চেনি খাম মানে চেনি খোৱাম বস্তুবিলাক অহা নাই আমি চাই আছে দেখা পাইছে জুম কৰা নাযায় এইটো আচ্ছা নয়নদা কেনে লাগিছে ইয়াত আহি বহুত ভাল লাগিছে আপোনালোকে আহক এইবাৰ কিবা নাজানো খালী হৈছে ঠাইখিনি খালী আমাৰ মানুহৰ এটা ধাৰণা আছে যে দূৰৰ ঠাইহে সদায় বেছি ভাল হয় একচুৱেলি আমাৰ ওচৰতো বহুত ধুনীয়া ধুনীয়া ঠাই আছে আহক আপোনালোকে ওচৰত আহক আমাৰ একদম শংকৰখোলা বঙাইগাঁও ডিষ্ট্ৰিক্টতে হয় তো একদম বুলি ক'ব পাৰি আহক আপোনালোকে ইমান ধুনীয়া ঠাই ভাই আৰু কি ক'ম নয়নদা কিবা কৈ দিয়া আৰু হেপী নিউ ইয়াৰ সকলোকে আৰু আগন্তুক যোনটো এই বছৰ আপোনালোকৰ বাবে শুভ যাওক আৰু ইফালে আছে আমাৰ ছাগল ভাই এই আশা কৰোঁ এইবাৰ মেহে কৈ গুটকাটো কমাব নাই ছাগল ভাই গুটকা কমাইছে নাই আজিকালি ছাগল ভাই আহ কৰি দিয়াচোন আপুনি আগত মাইকে চোৱা বাদ দিয়ক এই আমাৰ মৰমৰ প্ৰিয়তমা আহিছে দেই প্ৰিয়তমা খালি চুমটো দিব জানাই চাব দেই আচ্ছা প্ৰিয়তমা ৱেলকাম জনাইছোঁ থেংক ইউ ৱেলকাম আৰু বাকী বহুত ধুনীয়া ধুনীয়া ল'ৰাবিলাককো চাম গাইজ মন আছে এইটো আৰু ছাগলক দেখাই দিয়া নাই কি কৰিছে পেণ্টটো গাইজ পুৰা কালা হৈ গৈছে কি হ'ল ভাই এইগিলা এই কেৰাহী দাঙি ধুনীয়া হৈ আছে আজি একদম ধামাকা হৈ আছে ব্লগ গোটেই শেষলৈকে চাব স্কিপ নকৰাকে তো সকলোৱে আছে নয়নদা আছে দেখিছে আপোনালোকে তো সৰু ভাইটি আহিছে মানস জেয়াৰ ইউটিউব চেনেল নাম মানস তো নতুন বছৰ শুভেচ্ছা থাকিল কেনেকুৱা বাকী আহি কেনেকুৱা লাগিল আহি প্ৰত্যেক বছৰে আহোঁ শংকৰখোলাত বহুত বেছি ধুনীয়া পৰিৱেশ এতিয়া আজি ভিৰ অকণমান কম দেখিছোঁ আৰু এতিয়া ভিৰ হ'ব আছোঁ আপোনালোকেও আহিব বহুত বেছি ধুনীয়া ঠাই বঢ়িয়া ভাল লাগিলে আৰু শংকৰখোলা নেমৰা চং অভিনী মামা একদম আহি শংকৰখোলা ইয়াত ইয়াতে পেট্ৰলিঙত আহি লগ পালোঁ তো হৈছে আৰু আমাৰ খানা হৈছে আৰু ৰেডি তো অলপ লগ দিব কৰি আছোঁ আমাৰ ছাগল ভাইক একদম চাওক পানী এনেকৈ চাৰিওফালে পানী ধুনীয়া নেচাৰেলত আহি আছোঁ তো ফাইনেলি হ'লেই আৰু মাংসবিলাক হৈ গ'ল যিহেতু মই নিৰামিষ একদম পিয়'ৰ নিৰামিষ তো সেইটোৰ কাৰণে হৈ আছে পনীৰ তো এইফালে জেঠীমাহঁতে কৰি আছে চবখিনি এইফালে চব ৰেডি পাৰ্টি আকাশ ভাই আহি এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিল মজা লাগিল আৰু তো খোৱা লোৱা এটা হ'ব আৰু হোৱা নাই সঁচাকৈ শংকৰখোলা ক'ব গ'লে আমি আহি থাকোঁ আগতে আহিছোঁ ভাল লাগিছে প্ৰত্যেকবাৰে ভাল লাগিছে আমাৰ লোকেল ঠাই যিহেতু সদায় আমাৰ মনত থাকে পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকুৱা পালে পৰিষ্কাৰ কেনেকুৱা জাগাখিনি ভাল নাম্বাৰ ওৱান ন পুৰা ক্লিন ৰাস্তাতে এটা বস্তু মানে ইফালে দেখা নাপায় আচ্ছা বাকী এটা ডাইলগ কৈ দিয়া কিবা চাইৰে তো আকাশ ভাইয়ে চাইৰে এটা শুনাব চাহিৰি মেইন ক'ব গ'লে এনেই আৰু অলপ চলপ কওঁ আৰু লাইফত বন্ধু অকলে খোজকাঢ়া শিকক কেতিয়া কোনোবাই ধোকা দিয়ে ক'ব নোৱাৰি তো আকাশ ভাইৰ চাইৰে শুনি থাকোঁ তো আপোনালোকেও শুনিব চাব আকাশ ভাইৰ চেনেল আছে ছাগল ভাই বুলি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লগতে